আসসালামু আলাইকুম প্ৰিয় বন্ধুসকল, মই আমিৰ হামজা আৰু আপোনালোকে চাই আছে ট্ৰু নলেজ টিভি। প্ৰিয় বন্ধুসকল, আমি সকলোৱে জানো যে এদিন এই গোটেই বিশ্ব ব্ৰহ্মাণ্ডৰ সমাপ্তি হ'ব, এক মহাপ্ৰলয় সংঘটিত হ'ব, অৰ্থাৎ কিয়ামত সংঘটিত হ'ব। কিন্তু এই কিয়ামত কেতিয়া সংঘটিত হ'ব সেয়া আল্লাহৰ বাহিৰে কোনেও নাজানে। আনকি আমাৰ প্ৰিয় নবী হজৰত মুহাম্মদ সাল্লাল্লাহু আলাইহি সাল্লাম তেওঁ নিজেও নাজানে এই কিয়ামত কেতিয়া হ'ব। যেতিয়া কাফিৰসকলে প্ৰশ্ন কৰিছিল যে আপুনি যে কিয়ামতৰ বিষয়ে কৈ আছে, এই কিয়ামত কেতিয়া সংঘটিত হ'ব, মানে মক্কাৰ মুশৰিকিনসকলে প্ৰশ্ন কৰিছিল, তেতিয়া আল্লাহে কোৰআনৰ বিভিন্ন আয়াতত এই কথাৰ উত্তৰ দিছে। যেনেকৈ সূৰা আৰাফৰ 187 নম্বৰ আয়াতত আল্লাহ ৰাব্বুল আলামিনে এইদৰে কৈছে, আউযু বিল্লাহি মিনাশ শাইতানিৰ ৰাজীম, বিসমিল্লাহিৰ ৰহমানিৰ ৰহিম, ইয়াসআলুনাকা আনিস সাআতি আইয়ানা মুরসাহা কুল ইন্নামা ইলমুহা ইনদা রাব্বি। যে তেওঁলোকে আপোনাক প্ৰশ্ন কৰি সুধে যে সেই কিয়ামত আইয়ানা মুরসাহা, কেতিয়া সেইটো সংঘটিত হ'ব, সেই কিয়ামত কেতিয়া সংঘটিত হ'ব, তো আপুনি তেওঁলোকক কৈ দিয়ক যে ইয়াৰ ইলম, ইয়াৰ জ্ঞান কেৱলমাত্ৰ আল্লাহৰ ওচৰতেই আছে, মানে মোৰ প্ৰতিপালকৰ ওচৰতে আছে। ইলমুহা ইনদা ৰাব্বি, মোৰ প্ৰতিপালকৰ ওচৰতে ইয়াৰ সুস্পষ্ট জ্ঞান আছে। তো এই সম্পৰ্কে অৰ্থাৎ কিয়ামত সম্পৰ্কে আল্লাহৰ নবী সাল্লাল্লাহু আলাইহি সাল্লাম নিজেও নাজানিছিল, কিন্তু কিয়ামত সংঘটিত হোৱাৰ কিছুমান লক্ষণ বা আলামত আল্লাহৰ ৰাসূল সাল্লাল্লাহু আলাইহি সাল্লামে কৈ গৈছে যে এই আলামত বা এই লক্ষণ দেখা গ'লে তোমালোকে গম পাবা, তোমালোকে ধাৰণা কৰি ল'বা যে কিয়ামত নিকটৱৰ্তী। তো এই ভিডিঅ'ত আজি মই সেই কিয়ামতৰ কিছুমান আলামত লৈ আলোচনা কৰিম, যিবোৰ ইতিমধ্যে সংঘটিত হৈ গৈছে। প্ৰিয় বন্ধুসকল, আজি প্ৰথম পৰ্ব, ইয়াত কেৱলমাত্ৰ এটা আলামতৰ কথাহে উল্লেখ কৰা হ'ব। পৰৱৰ্তীত আমি পিছৰ পৰ্বসমূহত আমি এই বিষয়ে বিস্তাৰিতভাৱে আলোচনা কৰিম। তো আহক এবাৰ ভিডিঅ' আৰম্ভ কৰোঁ। প্ৰিয় বন্ধুসকল, কিয়ামতৰ বহুত আলামত ইতিমধ্যে সংঘটিত হৈ গৈছে আৰু বহুত আলামত এতিয়াও সংঘটিত হোৱাৰ বাকী আছে, আৰু কিছুমান আলামত বা লক্ষণ যিবোৰ বৰ্তমান চলি আছে। প্ৰিয় বন্ধুসকল, বিশেষকৈ ডাঙৰ যিবিলাক আলামত, 10টা ডাঙৰ আলামত আছে, সেইকেইটা আলামত এতিয়ালৈকে সংঘটিত হোৱা নাই। তো কিয়ামতৰ সৰু আলামত যিবোৰ ইতিমধ্যে সংঘটিত হৈছে, তাক লৈ আজি মই কেৱলমাত্ৰ এটা আলামতহে আলোচনা কৰিম এই ভিডিঅ'ত। কিয়ামতৰ প্ৰথম আলামত হৈছে আল্লাহৰ নবী সাল্লাল্লাহু আলাইহি সাল্লামৰ আগমন, কাৰণ তেওঁ হৈছে শেষ নবী, তেওঁৰ পিছত আৰু কোনো নবী নাহে। নবীজী সাল্লাল্লাহু আলাইহি সাল্লামৰ আগমনে নবুৱতৰ দৰজা চিৰতৰে বন্ধ কৰি দিলে। তাৰ মানে নবী সাল্লাল্লাহু আলাইহি সাল্লামৰ আগমন মানে পৃথিৱীৰ বয়স ইতিমধ্যে শেষ হৈ গৈছে। আল্লাহ ৰসুল সাল্লাল্লাহু আলাইহি সাল্লামে কৈছে, বুইছতু আনা ওয়াসসাআতু, যে মই আৰু কিয়ামত একেলগে প্ৰেৰিত হৈছোঁ, মানে মোক আৰু কিয়ামতক একেলগে প্ৰেৰণ কৰা হৈছে। হাদিছৰ পিছৰ অংশত আল্লাহৰ নবী সাল্লাল্লাহু আলাইহি সাল্লামে শাহাদত আঙুলি আৰু মধ্যম আঙুলি দুটা একলগ কৰি দেখাইছে, যে এইদৰে মানে মোক আৰু কিয়ামতক একেলগে পঠোৱা হৈছে। তো প্ৰিয় বন্ধুসকল, আমাৰ নবী সাল্লাল্লাহু আলাইহি সাল্লামৰ আগমন কিয়ামতৰ সৰ্বপ্ৰথম লক্ষণ। পৰৱৰ্তী ভিডিঅ'সমূহত আমি এই বিষয়ে বিস্তাৰিতভাৱে আলোচনা কৰিম। আজি এই পৰ্যন্তই, আকৌ দেখা হ'ব এক নতুন ভিডিঅ'ত ইনশাআল্লাহ।